নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ কেক ক্লাছৰ কিছু অংশ ভিডিঅ' লৈ আহিছোঁ। মই এইদৰে কৰি নিজৰ খৰচ নিজে উলিয়াই আছোঁ আৰু আন যিমানসকলে শিকিবলৈ হেঁপাহ কৰে সেই সকলকো মই এইদৰে শিকাইছোঁ আৰু শিকাই নিজেও স্বাৱলম্বী হৈছোঁ আৰু এইদৰে আনকো কৰিছোঁ। আৰু এতিয়ালৈকে যিমানবোৰ ক্লাছ কৰিলোঁ চবেই কেক বনাবলৈ শিকিছে আৰু বনাইছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এই কেক ক্লাছটো 1 অক্টোবৰ দেওবাৰে কৰিছিলোঁ আৰু এইদৰে মই একদম প্ৰথমৰ পৰা স্পঞ্জটো মই বনাই থৈ দিওঁ আৰু কাৰণ ইমানখিনি স্পঞ্জ বনাই দেখুৱাত বা দেখাবলৈ সময় নহয় এদিনত, আৰু এদিনৰ ৱৰ্কশ্বপেই কৰোঁ সদায় আৰু দেওবাৰে কৰোঁ। প্ৰতিটো দেওবাৰে নহয়, মই এটা ডেট দি দিওঁ, সেইটো ডেটত মতে কৰোঁ। আৰু এইদৰে যিসকলে শিকিবলৈ ইচ্ছা কৰে সেইসকলে আহি মোৰ ওচৰত শিকেহিও আৰু এইদৰে নিজৰ পইচা কেইটকামান উলিয়াই থাকিব পাৰে, নিজে কৰিছোঁ বুলি কেইটকামান পইচা এইদৰে উলিয়াই থাকিব পাৰি। আৰু কেক বিকি বা কেক শিকাই আজিকালি বহুত মানুহ স্বাৱলম্বী হৈছে আৰু ময়ো সেইদৰে হৈছোঁ। মই বহুতখিনি আগবাঢ়িলোঁ আৰু নিজৰ খৰচবিলাক মই নিজেই কিছুমান কৰিব পাৰোঁ আৰু তেনেকৈ কৰি আছোঁ বা নিজৰ কামবিলাকো ইয়াৰ পইচাৰে কৰি থাকোঁ মিলাই মেলি। আৰু এইদৰে আপোনালোকে যদি শিকিব বিচাৰে, যোৰহাটতে যদি শিকিব বিচাৰে, তেতিয়া আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। মই আপোনালোকক মোৰ নাম্বাৰটো দি দিম ইয়াত। আৰু যোৰহাটৰ যদি যিসকলে শিকিব বিচাৰে সেইসকলে মোৰ লগত এনেকৈ শিকিব পাৰিব আৰু মই ঘৰতে শিকাওঁ, কোনো দিগদাৰ নাই। সেইকাৰণে আপোনালোকে আহি ধুনীয়াকৈ ঘৰতে শিকিব পাৰিব এইদৰে। আৰু যোৰহাটৰ কোনোবা থাকিলে মোক জনাব যে যদি আপোনালোকে কেক শিকে। মই নেক্সট ক্লাছ 15 অক্টোবৰত দিম, দেওবাৰ হ'ব। আৰু যদি ইয়াতে ভিডিঅ' চাই কোনোবা আহিব বিচাৰে মই নাম্বাৰটো দি দিম, আগতীয়াকৈ বুকিং কৰি থৈ দিব। আৰু এইসকল চব বহুত দূৰৰ পৰা আহিছে, বহুত দূৰৰ পৰা চব বেলেগে দূৰৰ পৰা আহিছে, আঁতৰ আৰু বেলেগে আহিছে সকলো, কিন্তু আহিছে ইয়াত শিকিবলৈ, তেওঁলোকৰ ইচ্ছা আছে আৰু শিকিছে, পাৰিছেও। প্ৰথমতে মই বনাই দেখাই দিলোঁ, তাৰপাছত তেওঁলোকক বনাবলৈ দিলোঁ গোটেইখিনি। তেওঁলোকে পাৰিছে, ফুলখিনিও মই যিখিনি শিকাব লাগে শিকাই দিছোঁ আৰু টিপছবিলাক বিশেষকৈ, আৰু ক্ৰীম ফেটা এটা টিপছ থাকে, কিমান সময় ফেটিব লাগিব, কেনেকৈ কৰিব লাগিব, সেইখিনি গোটেইখিনি দেখাই দিছোঁ। আৰু এইটো মই বাৰ্বি বনাইছিলোঁ, দেখিছে আপোনালোকে ফটোত বাৰ্বিজনী, সকলোৱে ভাল দেখিছে। আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট কৰিব। এতিয়া হৈছে এইফালে বৰকৈ ডাউনকৈ নাহিছিলে। একদম কিতাপৰ পৰা আহিছে, মোৰ লগত পঢ়া স্কুলৰ লগৰ, একদম বেয়া ভাল লাগিছে। ভাল লাগিছে ওলাবা চব ওলাব। কেনেকুৱা ক'লে এতিয়া কৈ দিয়ক চবে ক্লাছ কৰি। এইদৰে মই 6টা কেক কমপ্লিট কৰিলোঁ। বাটাৰফ্লাই আছিলে, এটা ব্লেক ফৰেষ্ট আছিলে, এটা চকলেট কেক আছিলে গানাছ দিয়া, আৰু বাৰ্বি আছিলে, আৰু 2টা চিম্পলত আছিলে ফুলখিনি দেখাবৰ কাৰণে। এইদৰে গোটেইখিনি কাম কৰিলোঁ দিনটো, আৰু গোটেই দিনটোৱে লাগে আৰু গোটেইখিনি কৰি শেষ কৰিলোঁ আৰু কেক 6টা কমপ্লিট কৰিলোঁ। আৰু এইদৰে যদি আপোনালোকেও কৰিব বিচাৰে আহিব পাৰিব, মোৰ লগত কণ্টেক্ট কৰিব পাৰিব ক্লাছ কৰিবৰ কাৰণে। যোৰহাটতে হয়, আৰু যোৰহাট অজন্তা হল, সাধনী নগৰ হয় মোৰ এড্ৰেছটো। আৰু আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত কেকখিনি ভাগ কৰি এইদৰে সকলোকে দি পঠিওৱা হ'ল, সকলোৱে টিফিন লৈ আহিছিলে, এইদৰে সকলোকে কেকবিলাক ভাগ কৰি দি দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোকে যদি চাই ভাল পালে এটা লাইক কৰি দিব। আৰু ঠিক আছে, আজিলৈ তেতিয়াহ'লে ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। আৰু ইয়াৰ অকণমান বনাওঁতে ইমান দেৰি কাটোতে এইটো চাৰিজনে থৈছোঁ দেই, সৰুকৈ থৈছোঁ তাতে।